Hi guys, welcome to my YouTube channel. আৰু মই আজৰি সময় পালে কিনো কৰোঁ তাকে আপোনালোকক অকমান দেখাবলৈ চেষ্টা কৰিম। মই আজৰি সময় পালে কিনো মই যেতিয়া আজৰি সময় পাওঁ তেতিয়া বাৰীতে মই কাম কৰোঁ। আৰু এই কলপুলিবিলাক আপোনালোকে দেখিছে নহয়, এতিয়াত 1 2 3 4 5টা আছে। এই 5টা কলপুলি মই এতিয়া ৰুম আৰু আপোনালোকে চাই যাব। আৰু মই বহুত কলপুলি ৰোৱা হৈছে আপোনালোকক দেখাম। এই সৰু সৰু পুলি দেখিছেনে, এইবিলাক চব জিলে এইবিলাক আৰু এতিয়া নমৰে আৰু এতিয়া এনেধৰণে হৈছেগৈ কল। মই আজি সময় পালে তেনেকৈ বাৰীতে আহি কামবিলাক কৰোঁ। মই যে কৈছিলোঁ সৰুতে যে আপোনাৰ ৰুইছিলোঁ কৈছিলোঁ যে আপোনালোকে চাব। এইয়া দেখিছেনে, সৰু প্ৰায় মই কলপুলিকেইটা মই ৰুইছিলোঁ সৰুতে, কিন্তু এতিয়া দেখিছে আপোনালোকে চাওক গোটেইখিনি জীয়াই আছে। কিন্তু চফা কৰি ৰাখিছোঁ, এইখিনি লাষ্টত ডাঙৰ হ'লে ইয়াতে মই দিম আৰু সাৰ পানী হ'ব। এই তেনেকৈ এইখন মই কল বাগান পাতিছোঁ। কলেই তেনেকৈ ওলাইছে, প্ৰায় 1.5 বিঘামানৰ হ'ব। এতিয়া মেচিয়ৰ হৈছেগৈ আৰু কিছুমান পুলি সৰু সৰু হৈ আছে আপোনালোকে দেখিছে। তামোলো কাষে কাষে দিয়া আছে। মই যেতিয়া আজৰি সময় পাওঁ তেনেকৈ বাৰীতে আহি কামবিলাক কৰোঁ। আৰু ইয়াৰ পৰা এই জেগাখন যে মই দেখিছোঁ নাই, মই কলপুলিবিলাক সৰুতে মই ৰুইছিলোঁ, কিন্তু কেনেকৈ ৰুইছিলোঁ মই আপোনালোকক দেখাবলৈ মই সময় নাপালোঁ আৰু পাহৰি গ'লোঁ, তাৰ কাৰণে দেখাব নোৱাৰিলোঁ। কিন্তু আপোনালোকে বহুতো ইউটিউবৰ চেনেলৰ জৰিয়তে আপোনালোকে উপকৃত হৈছে বুলি মই আশা কৰোঁ। ময়ো ইউটিউব চেনেলৰ জৰিয়তে মই উপকৃত হৈছোঁ। এনেধৰণে মই ৰুলোঁ আৰু ভাল বেয়া মাজত। আৰু মোৰ ৰুই শেষ হৈ গ'ল, ভোক লাগিছে, সময় 8টা 8:30মান হৈ গ'ল। গতিকে ঘৰলৈকে যাওঁগৈ বুলি ভাবিছে চাগে। এই কলৰ বাৰীখন ইমান কিয় ঘাঁহে পৰিপূৰ্ণ আছে। এইখিনি মানে এতিয়া বাৰিষাৰ ছিজন যে কাটি কাটি গৰুক খুৱাব লাগিব। ইয়াৰ মাজতো পুলি আছে, এইবিলাক পুলি দেখিছে, এইখিনি কাটি কাটি গৰুক দিব লাগিব, সেইকাৰণে ৰখা হৈছে। আৰু পৰাপক্ষত চাফা কৰি ৰাখিলে বেছি ভাল, কিন্তু মাটি আৰু নাই যে, তাৰ কাৰণে গৰুকে খুৱাব লাগিব, কাটি কাটি খুৱাম। আৰু এটা হালধিও দিয়া আছে। এতিয়া পোনে বাৰীৰ পৰা আহি ঘৰত পালোহি। এতিয়া ভৰি হাতে ধুম, ভৰি হাত ধুবলৈ গৈ আছোঁ। এতিয়া মানুহজনীয়ে বনাই দিছে এই কাপ চাহ। এতিয়া একাপ চাহ খাম, বিস্কুট আৰু গাখীৰ চাহ। আৰু মোৰ 2জনী ছাগলী আছে, আৰু ছাগলীকেইটাক মই অকণমান চাউল দি লওঁ। এইটো খোৱা খোৱা খোৱা, এইয়া খা খা। এই 2টা ছাগলী মোৰ, সৰু সৰু সৰু, এজনী অকণমান ডাঙৰ। ছাগলী 2জনী আছে। আৰু তেনেকৈ আজৰি সময়ত ছাগলী গৰু বাৰীলৈ অহা যোৱা কৰোঁ। আৰু গৈ আছোঁ। জানো বন্ধু হাই বুলি কৈ দিয়া। নিশ্চয় আপোনালোকে চাগে গধূলি সময়ত ওলাই আহি খুব ভাল পায়, আৰু মই ভাল পাওঁ, আৰু মোৰ বন্ধু ভাল পায়। সেই গতিকে বন্ধু মই আহি আছোঁ। ভালনে? চাৰিআলি আহি আছোঁ। সময় গৰু অনাৰ সময়, ৰাইজে গৰু আনি আছে। মই আহি আমি মাছখোৱা চাৰিআলি পালোহি। একজেক্ট টাইমত, একজেক্ট সময়ত, একজেক্ট জেগাত মই যাব পোৱাগৈ নাই, কিন্তু অলৰেডি মই আহি আছোঁ। দেখিছে আপোনালোকে চাৰিআলি মানুহ আহি আছে। ৰাইট চাইডে যাম। এতিয়া বৰ্তমান মাছখোৱা চাৰিআলিৰ পৰা ঘৰলৈ যাবলৈ ওলাইছোঁ।
যদিহে নতুনকৈ মোৰ ইউটিউব চেনেললৈ আহিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মই এনেকৈয়ে আজৰি সময়বিলাক পাৰ কৰাওঁ। তেতিয়াহ'লে আজিলৈ ইমানতে, বাই বাই।